হেল্ল' এভৰিৱান, আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। পোনপ্ৰথমতে সকলোলৈ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। 2026 চনৰ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা। আৰু বহুদিনৰ পিছত আকৌ মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি জানুৱাৰীৰ 1 তাৰিখ বুলি এয়া আমাৰ ওচৰতে থকা মাধৱপাৰা থানলৈ আহিলোঁ। গোটেই বছৰটোৰ কাৰণে সকলোৰে হৈ, নিজৰ হৈ, ফেমিলিৰ হৈ, সকলোৰে বাবে এগছি চাকি, বন্তি, ধূপ আৰু সেৱা লৈ পেলাই মনৰ সকলোখিনি কামনা যাতে পূৰ হয় তাৰ বাবে ইয়াত সেৱা ল'বলৈ আহিলোঁ। আৰু ভিৰ আছিল কাৰণ লাইন পাতিবলগীয়া হৈছিলে চাকি দিবলৈ। আৰু নেক্সট ডে আজি বতৰটো অকণমানকৈ ৰ'দটো ওলাইছে কাৰণ এইকেইদিন বহুত বেছিকৈ ঠাণ্ডা পৰিছিল। আৰু এইফালে এতিয়া বিহু যিহেতু ওচৰ পাইছেহি, মা আৰু লগতে মায়ে এগৰাকী সহায়িকা লৈ লৈছে আৰু এয়া পিঠাগুড়ি খুন্দিছে। যিহেতু মাঘ বিহু বুলি ক'লে মাঘ বিহুত লাড়ু, পিঠা, মাঘৰ ভোজ, মেজিৰ জুই আৰু মাঘ বিহু বুলি ক'লে এনেও এটা সাংঘাতিক খাদ্যাভাস আৰু আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি চলাইছে বিহু। নতুন বছৰটো অহাৰ লগে লগে প্ৰত্যেকটো উৎসৱ, নতুন বছৰৰ আৰম্ভণি, লগতে ভোগালী বিহু আৰু যে কত কি, আৰু এই দিনকেইটা বহুত বেছি সুন্দৰ। আৰু 2025 বৰ্ষই সকলোকে দুখ, বেদনা, যন্ত্ৰণা সকলোকে দিলে আৰু আগন্তুক এই 2026 বৰ্ষই যাতে সকলোৰে মনোকামনা পূৰণ কৰে, সকলোৰে ভাল হওক তাৰে কামনাৰে এই বছৰটো যাতে নতুনকৈ সকলোৱে আৰম্ভণি কৰক। আৰু পোনপ্ৰথমতেই এয়া নতুন বছৰৰ আৰম্ভণি হৈছে আৰু লগতে আমাৰ মৰমৰ ভোগালী বিহু পালেহি। আৰু এয়া যিহেতু তিল পিঠা বনাব। আজিলৈ আহোঁ, সকলোকে বাই বাই।